হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই এখন ভাওনা সবাহলৈ। আমাৰ ঘৰৰ ওচৰৰ মানুহৰ ঘৰত ভাওনা আগবঢ়াইছিলে আৰু এতিয়া মই আছোঁ ভাওনাস্থলীত। এতিয়া মোৰ লগত আছে ভণ্টিহঁত আৰু এতিয়া মই আছোঁ গ্ৰীণ ৰুমত। আৰু এতিয়া কাক কাক লগ পাইছোঁ আপোনালোকে দেখিছেনে? এয়া হৈছে বাসুদেৱ দা, ৰাংগা দা আৰু সকলোৰে পৰিচিত ৰণ দা। আজি সকলোকে লগ পাইছোঁ আৰু বাসুদেৱ দা হৈছে মোৰ লগৰ দীপিকাৰ আটাইতকৈ প্ৰিয় কৃষ্ণ, ক্ৰাছ বুলি ক'লেও বেয়া নহয়। আৰু তাত গৈ মই তাইক এটা ছাৰপ্ৰাইজ দিলোঁ, যিহেতু তাই আহিব নোৱাৰিলে। ছাৰপ্ৰাইজটো চাওঁ আহকচোন। দীপিকা, তোমালৈ বহুত বহুত মৰম আৰু আহিব নোৱাৰিলে বুলি কৈছে। একো নাই, ভৱিষ্যতে আকৌ কেতিয়া লগ হ'ম আৰু এনেকৈ আৰু নিশ্চয় মিলিব এদিন সময় সুবিধা। তুমিও আহিবা এদিন, লগ হ'ম, একেলগে কথা পাতিম দেই। বহুত বহুত মৰম তোমালৈ, ভালে থাকা সদায়। ছাৰপ্ৰাইজটো পাই একদম তাই ক'ব নোৱাৰা হৈ গৈছে, বহুত ভাল পাইছে। ৰাতিয়ে তাইলৈ মই ভিডিঅ'টো চেণ্ড কৰিছোঁ আৰু এতিয়া আমি সকলোৱে ৰাংগা দা আৰু বাসুদেৱ দাহঁতৰ লগত ফটো উঠিলোঁ। আৰু যিহেতু সকলো ব্যস্ত হৈ আছিলে, সেইবাবে সকলোৰে লগত ফটো মাৰিব নোৱাৰিলোঁ। এতিয়া তেখেতসকলৰ অলপ অভিনয় চাওঁ আহকচোন।
সংস্কৃতি সভ্যতাৰে নিদৰ্শন সংগ্ৰহ কৰাটো ইমান সোনকালে সম্ভৱ নহয়। এনে এটা ভয়ংকৰ পৰিৱেশত কোন কেনেভাৱে থাকে তাৰ কোনো ঠিকনা নাই। বুজিছোঁ প্ৰজাপতি। মই নিজখিনি একোৱেই নহয়। মই লক্ষ্মী আইতাপী সৰস্বতী। সরস্বতী হবই পারো মাঝে তুমি কৈছিল এই বিশ্বব্রহ্মাণ্ডের ভিতরতে সরস্বতী এগোলাকে সুন্দরী নয় নারী নারী সৃষ্টি করি আলোর করা দেখবার কোনো যক্ষ হল রাজ্যর এক শত্রী রচম নাম ভোজঙ্গ শেষ ভাতৃ my soul.